বেকিৰবাল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ সৌজন্যত আমি অসম ভিত্তিত এখন পৰম্পৰাগত যিটো নাও খেল সেই নাও খেল অনুষ্ঠিত কৰিছোঁ। আমাৰ দুটা শাখাত খেল অনুষ্ঠিত হ'ব। প্ৰথম শাখা থাকিব আপোনাৰ 52 হাতৰ পৰা ওপৰলৈ, সেইটো যাক এ গ্ৰুপ বুলি কওঁ, আৰু দ্বিতীয় শাখাটো থাকিব আমাৰ 52 হাতৰ তলত, সেইটো বি গ্ৰুপ। প্ৰথম হয়, অসম ভিত্তিত খেলটো আমি অনুষ্ঠিত কৰিছোঁ। কমিটিখনৰ সভাপতি আৰু সভাপতি আমাৰ সত্য চৰকাৰ আৰু উপসভাপতি আছে আমাৰ আবেদ আলী, সম্পাদক হিচাপত মই আছোঁ আৰু মোৰ লগত আৰু দুজন সম্পাদক আছে। আমাৰ ভাগিন আছে ৰাইফুল ইছলাম, লগতে আছে গিয়াছুদ্দিন। হয়, আমি প্ৰশাসনৰ লগত অলপ কিছু আলোচনা হৈছে, সিহঁতৰ পৰা কিবা আশা আমি পাইছোঁ আৰু আমাৰ পাৰ্মিশ্যনটো হ'ব। আমি অসমবাসী ৰাইজক আমি এইখিনি জনাওঁ, এইটো মেছেজ দিওঁ আৰু লগত নাৱৰীয়াসকলক আমি মেছেজ দিওঁ যাতে সিহঁতে আমাৰ ইয়াতে আহি আমাৰ খেলখনত অংশগ্ৰহণ কৰে আৰু খেলখন ভালদৰে উপভোগ কৰে। আমিও নিখুঁতভাৱে খেলটো পৰিচালনা কৰিম বুলি আশা ৰাখিছোঁ। এইখিনি খেলটো হ'ব আমাৰ সৰ্ববেকী ব্ৰিজ যিটো আছে, বেকীৰ ব্ৰিজৰ একেবাৰে তলৰ পৰাই আমি খেলখন অনুষ্ঠিত কৰিম। কেই তাৰিখত হ'ব? আমাৰ অহা 1 তাৰিখত। কেনেকুৱা অনুভৱ হৈছে? আমাৰ অনুভৱ আছে, ভালেই অনুভৱ আছে। মানুহৰ পৰা যিটো সঁহাৰি পাইছোঁ সেই হিচাপত আমাৰ ভালে সঁহাৰি অনুভৱ আছে। খেলটো সুন্দৰভাৱে পৰিচালনা হ'ব। আমাৰ লগত যিহেতু আমাৰ যিটো অঞ্চল আছে, বৃহত্তৰ অঞ্চল, এই অঞ্চলৰ সকলো মানুহ আমাৰ লগত সহায় সহযোগিতা কৰি আছে। কেই তাৰিখে খেলখন হ'ব? আমাৰ বেনাৰত নাম্বাৰ থাকিব, সেই নাম্বাৰত যিসকল নাৱৰীয়াই আমাক খেলত অংশগ্ৰহণ কৰে সিহঁতে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। 25 আবজা ওপৰলৈ হ'ব।